হেল্ল' ফ্ৰেণ্ড, আহি গ'ল টিকটকৰ বাপ। হয়, আপুনি ঠিকে শুনিছে। ময়ে যে আপোনাক কম, মিত্ৰন বুলি এটা এপছ ওলাইছে ভাৰতৰ মানুহে, আৰু এই এপছটোত আপোনালোকে টিকটকৰ দৰে ছেইম আপোনালোকে কাম কৰিব পাৰিব, ভিডিঅ' বনাব পাৰিব। এই এপছটোত আপোনালোকে কি কৰিব পাৰিব, ইয়াত গুগল প্লে ষ্টৰত যদি চাই আপোনালোকে ইয়াত ডাউনলোড আছে 5 মিলিয়ন। আৰু আপুনি এই যদি এপছটো ইউজ কৰে, কেনেকৈ ইউজ কৰিব, কেনেকুৱা ভিডিঅ' বনাব, সকলোখিনি কথা এই ভিডিঅ'টোত মই ক'বলৈ চেষ্টা কৰিম। আহক তেনেহ'লে দেৰি নকৰে আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। তেওঁলোকে ছাবস্ক্ৰাইব কৰে, লাল বাটন ক্লিক কৰিলে ছাবস্ক্ৰাইব কৰিব, কিয়নো ছাবস্ক্ৰাইব কৰিলে কোনো পইচা নালাগে। এইটো হৈছে আনলিমিটেড ফ্ৰী। আমাৰ আজি ভাল লাগিছে ভাৰতৰ মানুহে এনেকুৱা এটা এপছ বনোৱাৰ কাৰণে। আমি আগতে চাইনাৰ এপছ এটা ইউজ কৰি আছিলোঁ, হয়তো আপুনিও সেইটো কথা জানে। সেই এপছটোত আপোনালোকে যেনেদৰে ভিডিঅ' বনাইছিল, যেনেকুৱা অপশ্যন পাইছিল, সকলোখিনি অপশ্যন এই এপছটোতো পাব। আজি যদি আপোনালোকে এই গুগল প্লে ষ্টৰত এই এপছটো চাব যায়, ইয়াত ডাউনলোড আছে 5 মিলিয়ন, আৰু যদি ৰেটিং চাব যায় আপোনালোকে 4.5 আছে। আৰু এই যদি আপোনালোকে এপছটো ডাউনলোড কৰি গুগল প্লে ষ্টৰত যাব, মিত্ৰন বুলি চাৰ্চ কৰিব, আপোনাৰ এই এপছটো তাৰ পৰা ডাউনলোড কৰিব পাৰিব। মই এতিয়া কৈ আছোঁ আপোনালোকে এই এপছ কেনেকুৱা ধৰণৰ কি ফেচিলিটি পাব। আপুনি যেতিয়া গুগল প্লে ষ্টৰৰ পৰা এই এপছটো ডাউনলোড কৰাৰ পিছত যেতিয়া অ'পেন কৰিব, তেতিয়া আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখা হ'ব। ইয়াৰ আপোনালোকে প্ৰথমতে টিকটকৰ দৰে ছেইম আপোনালোকক হোম দেখাব প্ৰথম বাটনটো। নেক্সট দেখাব ডিস্কভাৰ, য'ত আপোনালোকে হেছটেগ চাৰ্চ কৰিব পাৰে বা মানুহৰ নাম চাৰ্চ কৰিব পাৰে। তাত মাজৰটো অপশ্যন হ'ব আপোনালোকৰ ভিডিঅ' আপলোড কৰা। টিকটকত যেনেদৰে আপোনালোকে ভিডিঅ' আপলোড কৰে, ছেইম ভিডিঅ' আপলোড। নেক্সটটো থাকিব আপোনাৰ ইনবক্সত আপোনালোকে মেছেজ চাব পাৰিব, কোনোবা কমেণ্ট দিলে তাত পঢ়িব পাৰিব, লাইক কোনে দিছে চাব পাৰিব। নেক্সটটো আছে আপোনালোকৰ প্ৰফাইলত। আপুনি যদি প্ৰফাইলত ক্লিক কৰে আপোনাৰ একাউণ্টটো বনাব পাৰিব। প্ৰফাইলত আপুনি ক্লিক কৰক, ক্লিক কৰিলে আপোনালোকৰ আহি যাব এনেকুৱা ধৰণৰ। ইয়াত আপোনালোকে যদি গুগলৰ পৰা আপোনালোকে একাউণ্টটো বনাব লাগিব। গুগলত যদি আপোনালোকে কি কৰে, অট'মেটিক আপোনাৰ একাউণ্টটো বনি যাব। আপুনি যদি একাউণ্টটো নবনায়ো, তেতিয়াও আপোনালোকে ভিডিঅ' চাব পাৰিব, কিন্তু আপোনালোকে লাইক বা আপোনাৰ নিজৰ ভিডিঅ' বনাব নোৱাৰিব। আপোনাৰ যদি টিকটকত ভিডিঅ' ভাইৰেল হোৱা নাছিল, তেতিয়াহ'লে এইটো এপছ আপোনালোকে ইউজ কৰি চাব পাৰি, কিয়নো এইটো বৰ্তমান নতুনকৈ লঞ্চ হৈছে। এইটো বৰ্তমান ওলোৱা হয়তো এমাহ মানহে হৈ গ'ল। এমাহমানৰ ভিতৰত ইয়াত ডাউনলোড হ'ল 5 মিলিয়ন প্লাছ। কিন্তু আপোনালোকে যদি এই এপছটো ইউজ কৰি এতিয়া ভিডিঅ' বনায়, হয়তো আপোনাৰ ভিডিঅ' ভাইৰেল হোৱাৰ এটা চান্স আছে, কিয়নো প্ৰথমৰ পৰা যেতিয়া আপোনালোকে ভিডিঅ' বনাব, আপোনাৰ ইউজাৰ তাত কম থাকিব, আপোনাৰ ভিডিঅ' চাব লাগিব। আপোনাৰ ভিডিঅ' চালে আপোনাৰ ভিডিঅ'টো ভাইৰেল হোৱাৰ চান্স বেছি আছে। আশা কৰিছোঁ মানে ভিডিঅ'টো চাই ভাল লাগিল। আপোনালোকৰ যদি ভিডিঅ' চাই ভাল লাগিল, তেতিয়া লাইক বাটন এটা লাইক কৰি দিব। হ'লে যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে, তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু বহুমূল্য সময় উলিয়াই মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।